everyone and welcome back to my YouTube channel Vlogger Boy Part 2 আজি মই আছো লাচিত বৰফুকনৰ মৈদামত যোৰহাটৰ লাদৈগড়ৰ পৰা আপুনি হাইৱে পৰা 2 কিলোমিটাৰ মান সোমাইহে পাব আপোনালোকে লাচিত বৰফুকন মৈদাম তো আজি মই আহিলো ইয়ালে তো ইয়াতে বীৰ লাচিত বৰফুকনক সমাধি কৰা হৈছিল তো আজি মই ইয়াত আপোনালোকক গোটেইটো পৰিবেশটো আজি দেখুৱাম বুলি আহিলো তো বলক ভিডিওটো আৰম্ভ এতিয়া টিকেট লোৱা হৈ গ'ল তো এতিয়া আমি মৈদামটোৰ ভিতৰলৈ সোমাই আহিছো আৰু এইটোৱে হৈছে লাচিত মৈদাম সব কিমান ধুনীয়া পৰিবেশ ইয়াত আপোনাৰ ধুনীয়াকৈ জুলনা চুলনা সব জুৰিব পাৰে পাৰ্ক চাৰ্ক সব আছে আৰু এইফালে এইটো মিউজিয়াম আছে এইফালে ধুনীয়াকৈ বাগিচা দিছে কি ধুনীয়াকৈ ফুল চুল ধুনীয়াকৈ ইয়াত ৰুই থোৱা আছে আৰু এইফালে সেইটো হৈছে মৈদামটো এতিয়া আমি মৈদামটোৰ ফালে যাম তো বলক গৈ থাকোঁ মৈদামটো বহুত ডাঙৰ হয় আৰু আমি এফালে এতিয়া একপাক দি দিওঁ বুলি ভাবিছোঁ তো এইফালে আছে মোৰ পিছফালে আছে পাৰ্কখন আৰু এইফালে আছে এইটো মৈদামটো আৰু খুব ধুনীয়াকৈ ৰাখিছে ধুনীয়াকৈ বাউণ্ডৰী চাউণ্ডৰী মাৰি ধুনীয়াকৈ ইয়াত মৈদামটো ধুনীয়াকৈ ৰখা হৈছে তো এইটোৱে হৈছে মৈদামটো আৰু ইয়াত এজোপা গছ এজোপাও আছে কি ধুনীয়াকৈ মৈদামটো ৰখা হৈছে আপোনালোকে এইটো চাই থাকক আমাৰ যোৰহাটতে ইমান ধুনীয়া ঐতিহাসিক কিছুমান জেগা আছে আৰু বহুতে আচলতে নাজানে আৰু জেগাটো মানে আপোনাৰ সোমাই আছে অলপ চ' সেইকাৰণে চাগে বহুতে গম নাপায় যোৰহাট টাউনৰ পৰা আচলতে 15 কিলোমিটাৰমান হ'ব লাদৈগড় হোলোঙাপাৰা আপোনালোকে দেখিবই গেটখন হাইৱেৰ পৰা আৰু সেইফালে আপোনালোকে 2 কিলোমিটাৰমান সোমাই আহিলে পাব লাচিত বৰফুকন মৈদাম আপোনালোকে সকলোতো জানেই দেশতকৈ মোমাই ডাঙৰ নহয় বুলি যিষাৰ কথা কৈ থৈ গৈছিলে জাতীয় বীৰ লাচিত বৰফুকন তো আপোনালোক আহক মৈদামৰ ভিতৰত এটা মিউজিয়াম আছে আপোনালোকে দেখিছে লাচিত ভৱন বুলি আৰু এইটোৰ ভিতৰত আমি কি আছে তো বলক ভিতৰ বস্তুখিনি চাই আহোঁ আৰু আপোনালোকেও চাই থাকক এইফালে যায় মিউজিয়ামটোলৈ তো এতিয়া আমি মিউজিয়ামটোলৈ সোমাই আহিছোঁ আৰু এইটোৱে হৈছে এই মিউজিয়ামটো আপোনালোকে ইয়াত বহুতো বস্তু আছে মই আপোনালোকক দেখুৱাম বাৰু তো এতিয়া এইফালৰ পৰাই ষ্টাৰ্ট কৰিছোঁ প্ৰথমতে এইফালে আছে আপোনাৰ হেন পুথি আছে সাঁচি পাতৰ গুণমালা আছে আৰু এইফালে আগৰ দিনৰ কলচী আছে এইফালে এইটো ভাঙৰি আছে আৰু এইফালে এইটো দেখিছেনে ৰূপৰ তামোল আছে আৰু এইফালে আপোনালোকে ম'হৰ শিঙৰ পেপা শুনিছে কিন্তু হাতী দাঁতৰ পেপা শুনিছেনে কিন্তু এইটো চাওক ইয়াত হাতী দাঁতৰ পেপা আছে সেইটো দেখিছেনে আৰু এইপাত হেংদাং আছে আৰু এইখন হাঁহৰ শৰাই আছে এনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে আৰু এইটো দেখিছেনে এটা ড্ৰেগন এটা আছে ড্ৰেগনটো আপোনাৰ বনাইছে গোহাঁই গাঁৱৰ তৰুণ গগৈ আৰু এইফালে গ্ৰামফোন আছে গ্ৰামফোন ইয়াত বিভিন্ন পুৰণি বস্তু কিছুমান ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে তো আপোনালোক আহক ইমান ওচৰতে আমাৰ যোৰহাটতো ইমান ধুনীয়া ধুনীয়া জেগা আছে তো আপোনালোকে চাই যাওকহি আৰু এইফালে এইটো পহু আছে আৰু এইটো ভুৰুকা আৰু এইফালে এখন আগৰ দিনৰ দোলা আছে এখন মানে কইনাক নিছিলে ন আগৰ দিনা এখন দোলা আছে আৰু ইয়াতো এখন আছে ইখনতকৈ অলপ ডাঙৰ দোলা তো এয়াই আৰু লাচিত মৈদামৰ ভিতৰত এইটো এটা ধুনীয়াকৈ অডিটৰিয়াম এটা বনাইছে আপোনালোকে এইটো দেখিছে চক কি ধুনীয়া আৰু এই অডিটৰিয়ামটোত মানে কি চাউণ্ডটো ইক' হৈ নাযায় এটা ধুনীয়া এটা বহুত মানে মডাৰ্ণ চিষ্টেমত বনাইছে আমাক ইয়াৰ দাদাই এইটো গোটেইখিনি ধুনীয়াকৈ দেখাইছে আপোনালোকে চক কি ধুনীয়াকৈ বনাইছে তো এইটো গভৰ্ণমেণ্টে এটা খুব মানে ভাল কাম কৰিছে তো আমাৰ ইয়াত এইবোৰ কিবা মিটিং চিটিং ধুনীয়াকৈ কিবা কিবি হ'ব প্ৰগ্ৰেম চগ্ৰেম হ'ব তো পিছত এতিয়াতো কমপ্লিট হোৱাকৈ নাই বনাই আছে তো এইটোৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই এই মৈদামটোৰ সমাধিৰ মাটিখিনিৰ আৰু এটা কথা গম পালোঁ তো কথাখিনি শুনি লওক এই লাচিত বৰফুকন মৈদামটোৰ সমাধিৰ মাটিখিনি এইফালে ইয়াৰ পৰা ইয়াত এটা পুখুৰী আছে সেই পুখুৰীটো খান্দি আনি তাৰ পৰা মাটিখিনি আনি ইয়াত সমাধি দিয়া হৈছিলে আৰু আগৰ দিনৰ এটা নিয়ম আছে যে আগৰ দিনত শটোত সেই পুখুৰীটোত ধুৱাই আনিহে ইয়াত মানে আপুনি সমাধি দিব পাৰে আৰু সেইদৰে লাচিত বৰফুকনকো সেই পুখুৰীটোত শটো ধুৱাই আনি ইয়াতে সমাধি দিয়া হৈছিলে তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো আমি সেইখিনি কথা বিশেষকৈ নাজানো আজি আমাক দাদাজনে গোটেই কথাখিনি আৰু বুজাই দিলে তো তেতিয়াও গম পাইছোঁ আচলতে আপোনালোকেও চাগে বহুত কথাখিনি নাজানে তো সেইকাৰণে আমি আপোনালোকৰ লগত এইখিনি কথা শ্বেয়াৰ কৰিছোঁ তো সিমানেই
আৰু এইফালে এজন ভিডিঅ' বনাবলৈ আহি ইয়াত নাচি আছে, এইজনে কেনেকৈ খেলি আছে। এইফালে এইজনে পুৰা একদম মানে খেলতহে ৰস পাইছে ভিডিঅ' বনোৱাতকৈ। এইফালে লিংকটো দি দিবা মোৰ ভাগৰ, বুজিছা নাই? ইয়াত দি দিম, যাব দেই, লিংকটো দি দিবা। ঐ তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন জেগাত নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, জয় আই অসম।